প্ৰত্যেকজন মানুহৰ জীৱনটোৱে হৈছে জিৰ'। সেইজন মানুহ মোৰ আগত যাব খুজিছে, মই তাক গুৰি মাৰি কিনে ফেলাই দিম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি চবেই চিনি পায়, মনটো জিৰ'তে গৈছে, কিন্তু চবেই চিনি পায় কাৰণ নমস্কাৰ বন্ধুসকল, তো মিষ্টাৰ জিৰ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে যিমানখিনি মৰম আমাক দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে যিটো আমাৰ অলপতে ৰিচেণ্টলি ভিডিঅ' বনাইছিলোঁ মানে আমাৰ ৰাকু ভাইৰ কাৰণে, তাতো আপোনালোকে পে'মেণ্ট কৰিছে কিছু সংখ্যক মানুহে, তো তাৰ কাৰণে বহুত বেছি ধন্যবাদ। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আচলতে কোনো ধৰণৰ আজি ব্লগ নহয়, মানে ক'কো ফুৰিব নাযাওঁ, ক'কো আপোনালোকক জমেনি ভিডিঅ' নহয়, জাষ্ট মনত কিছুমান কথা আছে আৰু সেই কথাখিনি আপোনালোকক মই শ্বেয়াৰ কৰাৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে মোৰ কথাখিনি কেনেকুৱা লাগে বা আপোনালোকে একপক্ষ হয়নে নহয় সেই বিষয়টোত নিশ্চয়কৈ কমেণ্ট কৰিব বুলি আশা থাকিল। তো মানে কি জানেনে গাইজ, মই এটা কথা কওঁ, মানে পৃথিৱীখনত এনেকুৱা মানুহ বহুত দেখা পাইছোঁ যিবিলাক মানুহে মানুহে মানুহক মানে ভূপেন হাজৰিকাই কৈছে মানুহে মানুহৰ বাবে, আচলতে আজিৰ তাৰিখত মানুহে মানুহৰ বাবে ভাবা মানুহ একেবাৰে নাই। কাৰণটো আপোনালোকক মই কৈ আছোঁ, চাব আমাৰ যিখন সৌৰজগত, তো সৌৰজগতখন এটা মহাশূন্য, আপোনালোকে নিশ্চয় জানে শূন্য। তো যদি সৌৰজগতখন শূন্য, প্ৰতিটো গ্ৰহক আপুনি চাওক, প্ৰতিটো গ্ৰহে শূন্য মানে গোলাকাৰ, সেইটো পৃথিৱীয়ে হওক সেইটো যিয়ে নহওক চব শূন্য। তো আপোনালোকক সৌৰজগতৰ কথা ক'লোঁ, সৌৰজগতখন শূন্য, গ্ৰহৰ কথা ক'লোঁ, গ্ৰহবিলাক শূন্য। তাৰপিছত আমি আহিলোঁ পৃথিৱীখন শূন্য। তাৰপিছত পৃথিৱীত আমি আহিলোঁ জীৱৰ ক্ষেত্ৰত, যিকোনো জীৱ, সেইটো ধৰি লওক মানুহেই হওক, সেইটো জীৱ জন্তুৱে হওক, সেইটো যিয়ে নহওক, মই ভাবোঁ প্ৰত্যেকজন মানুহৰ, মই মানুহ বুলি ক'লোঁ, বাকী জীৱ জন্তুৰ কথা বাদ দিলোঁ, তো প্ৰত্যেকজন মানুহৰ জীৱনটোৱে হৈছে জিৰ'। কিয় জিৰ' মই আপোনালোকক কৈ আছোঁ, চাব আমি চবেই জানো, ময়ো জানো, আপুনিও জানে যে আমি এটা নিৰ্দিষ্ট জেগাত যাই আছোঁ, মানে অৰ্থাৎ মৃত্যুৰ দিশত যাই আছোঁ, য'ত ময়ো জানো যে একদিন মই মৃত্যু হ'ম, যে মই একদিন মৰিম, বা আপুনিও জানে আপুনি একদিন মৰিব। তাৰমানে কি, আমি জিৰ'ত যাই আছোঁ, চবেই জানো আমাৰ লক্ষ্যস্থান কি চবেই জানো। তো সেই যিটো পথ, চবৰে পথটো কিন্তু যাই কিনে এটা জেগাতে আছে, যিটো হৈছে অলৰেডি জিৰ'। তো মই যদি আজি টকা পইচা ইনকাম কিবা কিবি কৰি আছোঁ, একদম ধন সম্পত্তি বহুত, কিন্তু অলৰেডি যাই কিনে মোৰ শ্মশানতে হ'ব আৰু মোৰ মৃত্যুৱে হ'ব, অলৰেডি মোৰ জীৱনটো জিৰ'। আৰু একজন চাওক আপোনাৰ ভিক্ষাৰী খাবা চাবা নাপায় ফুটপাথত পৰি আছে, কিন্তু তেওঁ কিন্তু সেই ৰাস্তাটোতে যাই আছে, যাই কিনে কিন্তু মই য'ত সমাধি হ'ম তেওঁ তাতে সমাধি হ'ব, তেওঁৰো জীৱনটো একেলগে জিৰ'। তো চাব সেইখিনি সময়ত আমি যেতিয়া এটা ৰাস্তা দি যাই থাকিম, তো মোৰ লগত সেইটো মানুহ যাই আছে, সেইভাগে মানুহবিলাক যাই আছে এটা ৰাস্তাত, তো সেইজন মানুহ মোৰ আগত যাব খুজিছে, মই তাক গুৰি মাৰি কিনে ফেলাই দিম, মানে কি মই তাক শূন্যত ফেলাব চেষ্টা কৰিম বা মানুহ সেনেকুৱা চলি আছে, মোক মই গুৰি মাৰি তলত ফেলাব চেষ্টা কৰোঁ, কিন্তু আমি এইটো কথা বুজি নাপাওঁ বা এইটো কথা আমি ভাবি নাচাওঁ যে নিজে আমি জিৰ'ত যাই আছোঁ, তেওঁ জিৰ'ত যাই আছে, ময়ো জিৰ'ত যাই আছোঁ, চবেই জিৰ'ত যাই আছে। তো জিৰ', সেইকাৰণে মোৰ চেনেলটোৰ নামো বহুত মানুহে সুধি থাকে তে মিষ্টাৰ জিৰ' কিয় হ'ল। তো পৃথিৱীখনে জিৰ', জীৱনটোৱে জিৰ', চব জিৰ', গতিকে মোৰ চেনেলটোৰ নামো হৈ গৈছে মিষ্টাৰ জিৰ'। তো জিৰ' বুলি ভাবোঁ মই, পৃথিৱীখন জীৱনটো চবখিনি বস্তুৱেই জিৰ' বুলি ভাবোঁ, জিৰ' বুলি ভাবিও আমি পৃথিৱীত চলি আছোঁ। আৰু এই ৰাস্তাটোত যে আমি যাই আছোঁ, যাই থাকোঁতে সদায় এটা কথা লক্ষ্য কৰিব বা মই ভাবোঁ যে মানে এই যে যাই আছোঁ জিৰ'ৰ দিশত যে চব মানুহ যে যাই আছে, তো মই যোৱাৰ পিছত মোৰ নাম এই সমাজত থাকিব নে নাথাকে, সেই বস্তুটোৰ ওপৰতহে আমি ডিপেণ্ড কৰিব লাগে। যিহেতু আমি চব জিৰ'ই, কিন্তু মোক মানুহে চিনি পায় নে নাপায় মোৰ মৃত্যুৰ পিছত, যেনে ভূপেন হাজৰিকাক আজি চবেই চিনি পায়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি চবেই চিনি পায়। কিয় চিনি পায়, তেওঁলোকৰো জীৱনটো জিৰ'তে গৈছে, কিন্তু চবেই চিনি পায় কাৰণ তেওঁলোকে আমাৰ পৃথিৱীত কিবা এটা কাম কৰি থৈ গৈছে। তো আপোনালোকক মই গাইজ এইখিনি কথাই ক'ব বিচাৰোঁ, এক লাঠ মাৰি তাক লাঠ মাৰি জীৱনটোত একো লাভ নাই, জীৱনটো অলৰেডি জিৰ'। তো গতিকে কিবা এটা কভাৰ কৰিব চেষ্টা কৰক। আৰু সেইটোৱে আৰু এটা কথা মই আপোনালোকক কম, মই আগতেও কৈছোঁ আপোনালোকক, আমি একোখন থিয়েটাৰত যেনেকুৱাকৈ আমি দৰ্শক হৈ কিনে চাই থাকোঁ চিনেমাখন, মানে কাহিনীটো যেনেকুৱাকৈ চাই থাকোঁ, আমি কি সেই দৃষ্টিত চাব গ'লে আমি একোজন সেই তাৰিখত সিদিনাৰ সময়ত আমি ভগৱান, কাৰণ আমি চবখিনি বস্তু দেখা পাই আছোঁ। ঠিক তেনেকুৱাকৈ আমাৰ জীৱনটোতো আমি যেতিয়া আমাক ভগৱানে মানে কি ৰাখি আমি আমাক এটা আকৌ এটা কেৰেক্টাৰত ৰাখিছে, এখন নাটকৰ কেৰেক্টাৰত ৰাখিছে, আৰু আমি নাটকখন কৰি আছোঁ, ভগৱানে চাই আছে। গতিকে সেই কেৰেক্টাৰত কোনোবা চোৰ হৈছে, কোনোবা ডকাইত হৈছে, কোনোবা ভাল হৈছে, কোনোবা বেয়া হৈছে, কিন্তু সেই যিটো কাহিনী, সেই কাহিনীটোত চোৰ ডকাইত যদি পুলিচ যদি আজি কিবা কিবি যদি নহয়, তেনেহ'লে কাহিনীটোৱে নহয়। গতিকে নিজৰ জীৱনটোত আপুনি কি হিচাপে কৰি আছে, যে আপুনি কম পইচা, আপোনাৰ টকা নাই, কিবা নাই, টেনশ্যন নল'ব, কাৰণ ভগৱানে নাটকখন সৃষ্টি কৰোঁতে আপোনাক সেইটো ৰোলত ৰাখিব লগা হৈছে কাৰণে আপোনাৰ টকা কম আছে বা আপোনাৰ কষ্ট হৈ আছে, টেনশ্যন নল'ব, ভগৱানে চাই আছে, ভগৱানে ভাল ৰাস্তাত লৈ যাব। তো আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকে চাই কিনে ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু যদি মোৰ কিবা ভুল হ'ল তেনেহ'লে আপোনালোকে মোক শুধৰাই দিব। আৰু মিষ্টাৰ জিৰ' সদায় সহায় কৰি থাকিব, অলপমান গ্ৰ' কৰি দিয়ক, মানে কি ছাপোৰ্ট কৰি যাওক, তেতিয়া মোৰো ভিডিঅ' বনাই ভাল লাগিব। আৰু অহাকালি এটা নতুন ব্লগ আহিছে, আমি ক'ৰবাত যাম, তো সেইটো আপোনালোকক দেখাই আছোঁ। তো আজিলৈকে বাই বাই, জয় অসম, ধন্যবাদ।